তো ফ্ৰেণ্ডছ, আপোনালোকে ডাইনাছৰৰ ওপৰত বনোৱা জৰাছিক পাৰ্ক নামৰ মুভিখন চাইছিলে নেকি? সেইখন ফিল্মত দেখুওৱা হৈছে যে সাইণ্টিষ্টসকলে ডাইনাছৰৰ DNA পাই সেই ডাইনাছৰক পুনৰ জীৱিত কৰি লৈছে আৰু তাৰ পিছত এটা নহয় কেইবাটা প্ৰজাতিৰ ডাইনাছৰক জীৱিত কৰি লৈছে। সো ফ্ৰেণ্ডছ, এইটো কৰা সম্ভৱ নেকি? আৰু যদি এনেকুৱা সঁচাকৈ ডাইনাছৰক পুনৰ জীৱিত কৰা যায় তেনেহ'লে ডাইনাছৰে এইখন পৃথিৱীত আকৌ উভতি আহি কি কৰিব? ডাইনাছৰ আহিলে আজিৰ যিবোৰ মানুহ আৰু জীৱ সেই মানুহ আৰু জীৱক কোনো অসুবিধা হ'ব নেকি? ডাইনাছৰ আহিলে আজিৰ মানুহক ডাইনাছৰে সিহঁতে নিজৰ চিকাৰ বনাবলৈ চেষ্টা কৰিব নেকি? ডাইনাছৰ আহিলে এই পৃথিৱীখন কেনেকুৱা নহ'ব? এই গোটেইখিনি কথা আজিৰ এইটো ভিডিঅ'ত বিস্তাৰিতভাৱে আলোচনা কৰিম, গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকা। আৰু ফ্ৰেণ্ডছ, যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিয়া, কিয়নো এইটো চেনেলত আপোনালোকক সদায় এনেকুৱা চাইণ্টিফিক ভিডিঅ' দিয়াৰ চেষ্টা কৰিম। বন্ধুসকল, দেৰি নকৰি আৰম্ভ কৰোঁ আজিৰ এই ইণ্টাৰেষ্টিং টপিকটো। চ' ফ্ৰেণ্ডছ, ধৰি লোৱা আমি টাইম ট্ৰেভেল কৰি আজি আহি গৈছোঁ 2075 চনত। আৰু 2075 চনত আমি হিউমেন যিটো প্ৰজাতি আছোঁ সেই প্ৰজাতি বহুতো পৰিমাণে ডেভেলপ হৈ গৈছে। আৰু আমাৰ চাইণ্টিষ্টসকলে কেইবাদিন আগত পোৱা ডাইনাছৰৰ সেইটো DNAৰে ডাইনাছৰক পুনৰ জীৱিত কৰি পেলাইছে। আৰু ডাইনাছৰক জীৱিত কৰাৰ আগতে সেই ডাইনাছৰৰ কাৰণে চহৰ আৰু গাঁৱৰ পৰা বিশাল দূৰত এটা ডাঙৰ এৰিয়াৰ নিৰ্মাণ কৰিছে। আৰু সেই এৰিয়াত ওখ ওখ গছ আৰু তেনেকুৱা জৰাছিক পাৰ্কৰ নিচিনা এখন স্থান তৈয়াৰ কৰিছে, কিয়নো সেই ডাইনাছৰবোৰে সেই স্থানটোৰ ইক'চিষ্টেমত নিজকে ৰাখিব পাৰে। চ' তাৰ পিছত ডাইনাছৰে কোনোবা কৰি সেই স্থানৰ পৰা স্কিপ কৰি সেই ডাইনাছৰবোৰ আমাৰ এখন চহৰত আহি গৈছে। অহাৰ পিছত ইয়াত মানুহে এনেকুৱা ডাঙৰ ধৰণৰ জীৱ দেখি মানুহ আচৰিত হৈ গৈছে আৰু সেই জীৱৰ পৰা নিজে নিজকে ৰক্ষা কৰিবলৈ মানুহ দৌৰিবলৈ আৰম্ভ কৰিছে। কিন্তু ডাইনাছৰ যেনেকুৱা এগ্ৰেছিভ হ'ব লাগিছিলে তেনেকুৱা এগ্ৰেছিভ এতিয়ালৈকে হোৱাই নাই। আৰু চাইণ্টিষ্টসকলে ডাইনাছৰৰ দুটা প্ৰজাতিৰ আৰ্জেণ্টিৰছ এনে এটা প্ৰজাতি যিটো প্ৰজাতি মানে ভেজিটেৰিয়ান, সেইটো প্ৰজাতিৰ লগত মানুহ থাকিব পাৰে, মানুহৰ একো ক্ষতি নহয়। কিন্তু তথাপিও সেই প্ৰজাতিটোৰ এই বিশাল দেহৰ পৰা আঁতৰ হৈ থকাটোৱেই মানুহৰ কাৰণে ভাল হ'ব। কিন্তু আপুনি ইয়াত দেখিব পাইছে এই যিটো ডাইনাছৰ, এইটো এনেকুৱা বিশাল ডাইনাছৰ, এইটো চাওক কিমান ওখ গছৰ পৰা গছৰ পাত খাব পাৰিছে। চ' ফ্ৰেণ্ডছ, কিন্তু আমি ভাবোঁ যে এটা টিৰেক্স নাথাকক, কাৰণ টিৰেক্স যিটো প্ৰজাতিৰ ডাইনাছৰ সেই প্ৰজাতিৰ ডাইনাছৰটো হ'ল নন ভেজিটেৰিয়ান। সেইটোৱে আমি মানুহক তেখেতৰ খাদ্য হিচাপে গ্ৰহণ কৰি পেলাব। সেইকাৰণে আমিতো আৰ্জেণ্টিৰছৰ লগত থাকিব পাৰিম, কিন্তু টিৰেক্স যদি আহি যায় তেনেহ'লে আপুনি সদায় ঘৰৰ ভিতৰত থকাটোৱেই বিচাৰিব, কিয়নো কোনো মানুহে নিবিচাৰিব যে ঘৰৰ পৰা ওলাই কোনোবা ডাইনাছৰৰ লাঞ্চ হৈ যোৱা। সেইকাৰণে টিৰেক্স ডাইনাছৰটো এটা বিশাল মাংসাহাৰী প্ৰজাতিৰ ডাইনাছৰ। টিৰেক্স ডাইনাছৰটোৱে তেখেতে আৰ্জেণ্টিৰছৰ নিচিনা ইমান বিশাল যিটো ডাইনাছৰ সেইটোকো নিজৰ চিকাৰ বনাব পাৰে, সেইটোকো সি তেখেতৰ নিজৰ খাদ্য হিচাপে ভক্ষণ কৰি ল'ব পাৰে। চ' ফ্ৰেণ্ডছ, এনেকুৱা ডেঞ্জাৰ জেগাত আমি থাকিব নোৱাৰিম, ব'লা আমি ঘূৰি যাওঁ আমাৰ পৃথিৱী। বন্ধুসকল ৰ'বা, আপুনি ক'ৰবাত যাব নালাগে, আপুনি কেৱল মাত্ৰ আমাৰ এই ভিডিঅ'টো চোৱা আৰু এনজয় কৰা, আৰু লগতে আমাৰ ছাবস্ক্ৰাইব বটনটো টিপি দিয়া। ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ।